বন্ধুসকল আজি মোৰ হাতত আছে ৰিয়েলমি 8 5G যিটো তোমালোকৰ 8GB ৰেম আৰু 128GB ষ্ট'ৰেজ হয়। আজি মই এইটো মোবাইলত ফ্ৰী ফায়াৰ গেম প্লে' কৰি তোমালোকক দেখুৱাম। ট্ৰেইনিং মোডত আহিছোঁ। মোবাইলটো মই চলাই পাৰ্চনেলি ভালেই পাইছোঁ, কাৰণ ইয়াত হেডশ্বট দিবলৈও ভাল, আৰু হয়তো মোৰ অলপ মিষ্টেক হ'ব পাৰে কাৰণ মই প্ৰথম খেলিছোঁ ৰিয়েলমি 8ত। আগতে মই খেলিছোঁ সেইটো ইমান ভাল নাছিল মোবাইলটো। তোমালোকে চাবা ভিডিঅ'টো শেষলৈকে।